নমস্কাৰ কৃষক বন্ধুসকল, চাই লাইফষ্টাইললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ফাৰ্মত আহিছোঁ ৰাতিপুৱাই, আৰু আপোনালোকক এটা বস্তু দেখুৱাব ওলাইছোঁ, যোনটো বস্তু নহ'লে আপোনালোকৰ ফাৰ্মত ভৱিষ্যতে বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব। আৰু মই গাড়ীৰ পৰা এতিয়া বৰ্তমান নামিছোঁ, আৰু বস্তুটো দেখুৱাই লওঁ আৰু মই ফাৰ্মখনো অলপমান দেখুৱাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আগতো মই ফাৰ্মৰ পৰিৱেশটো দেখুৱাইছিলোঁ, আৰু এতিয়া দেখিছে বহুত গৰমো পৰিছে আজিকালি। আৰু সেইটো পিছফালে ফাৰ্মখনৰ পিছফালে এটা বাঠা নদী আছে আমাৰ, সেইটো নদীটো আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া বজাৰখন বহুতখিনি ভাল হ'ল। গাহৰি আছে তেতিয়াহ'লে চেল কৰাত কিবা অসুবিধা পাইছে যদি এটা ফেচবুক গ্ৰুপ আছে, এই স্ক্ৰীনশ্বটটো দেখুৱাই দিছোঁ। আপোনালোকে এইটো গ্ৰুপত এড হ'ব আৰু এডভাৰটাইজ দিব। ইয়াতে বহুতখিনি পালক, নতুন পালক যিখিনি গাহৰি ফাৰ্ম আৰম্ভ কৰিব ওলাইছে সেইখিনি জইন হৈছে। আৰু ইয়াত দিয়াৰ পাছত বহুতখিনি আজিকালি চেল হৈ আছে গাহৰি। তো এইটো দেখিছে মোৰ পিছফালে বাঠা নদী হয়, আৰু মোৰ ফাৰ্মখনৰ বেক চাইডে আছে। আৰু এতিয়া ফাৰ্মলৈকে যাওঁ বলক। আৰু মেডিচিনবিলাক দেখিছে মই এনেকৈ ৰাখিছোঁ, গোটেই পূৰা এটা বক্সত এনেকৈ ৰাখিছোঁ, আৰু চবখিনি মেডিচিনে মোৰ ষ্টকত থাকে। আৰু আপোনালোকক কি মেডিচিন ৰাখিব লাগে ইয়াৰ ওপৰতো এটা ভিডিঅ' বনাম। আৰু আপোনালোকে পাৰিলে মেডিচিনবিলাক ৰাখিলেও ডাক্তৰৰ পৰামৰ্শ মতেহে আপোনালোকে ইউজ কৰিব, কাৰণ যিকোনো বডি ৱেটত সকলোৰে পৰিমাণটো বেলেগ বেলেগ হয়। তো সেইকাৰণে আপোনালোকে চব মেডিচিন ডাক্তৰৰ পৰামৰ্শ মতেহে ইউজ কৰিব, কাৰণ যিকোনো যদি প্ৰব্লেম এটা হৈ যায় তেতিয়াহ'লে আপোনালোকৰ অভাৰড'জ হৈ যাব পাৰে আৰু কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু এই বস্তুকেইটা আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। এই দুটা বস্তু আছে মোৰ লগত এতিয়া বৰ্তমান, আৰু এইকেইটা বস্তু আপোনালোকে সাধাৰণতে ফাৰ্মত ৰাখিব লাগে। আৰু গোটেই ডিটেইলছখিনি মই জনাই আছোঁ। এই চেয়াৰখন লৈ লওঁ। আৰু ইয়াতে প্ৰথমতে এইটো হৈছে পাৰাৰ হয়। এনেকৈ ভিডিঅ' কৰিব প্ৰব্লেমো হৈ আছে, তো মই আগতে খুলি লওঁ। প্ৰথমতে লৈছোঁ এইটো এটা হয়, এইটো আপোনালোকে দেখা পাইছে। এইটো থাৰ্মোমিটাৰ হয়। ক্লিয়াৰ হৈছে কি নাই আপোনালোকে ভালদৰে চাই ল'ব। এইটো এটা থাৰ্মোমিটাৰ হয়। তো এইটোৱে এইটো পাৰা হয়। আৰু ইয়াতে আপোনালোকে দেখাই পাইছে ইয়াতে উল্টা হৈছে বৰ্তমান, দেখাই পাইছে চাগে আপোনালোকে। ইয়াতে 94, 35, এটা চাইডে 100 আছে। এইটো আপোনালোকে দেখাই পাইছে 100। আপোনালোকে দেখা পাইছে কি নাই অলপমান ব্লাৰ হৈ যায় বস্তুটো। আৰু এইটো 100 দেখা পাইছে আপোনালোকে। আৰু গাহৰিৰ সাধাৰণতে 102ৰ পৰা 103ৰ ভিতৰত থাকিব লাগে টেম্পাৰেচাৰটো। আৰু আপোনালোকে এটা লক্ষ্য কৰিব যে অলপমান টেৰা কৰি চালে এটা ক'লা দাগ দেখা পায়। আৰু আপোনালোকে টেষ্ট কৰাৰ কাৰণে গাহৰিটোৰ গু দুৱাৰত এই আগটো সোমাই দিব ইমানলৈকে, আৰু সোমাই দি ছাইডত লগাই দিব, যাতে ছাইডত লাগি যায়। আৰু তাৰপিছত আপোনালোকে এনে 1 মিনিটমান সময় ৰাখি দিব। এনেকৈ ৰাখি দিয়াৰ পাছত ওলাই আনিব। আৰু আপোনালোকে দেখা পাব যে যদিহে 103তকৈ ওপৰত আছে তেতিয়াহ'লে আপুনি গম পাব যে গাহৰিটোৰ জ্বৰ আছে। আৰু যদি 103লৈকে থাকে বা 102 থাকে তেতিয়ালৈকে আপুনি নৰ্মেল টেম্পাৰেচাৰ বুলি ভাবি ল'ব। আৰু যদিহে 101তকৈও তলত আছে, কেতিয়াবা এনেকুৱাও হয় যে টেম্পাৰেচাৰ ডাউনো হৈ যায়, তাৰ কাৰণেও দানা নাখায়, আৰু টেম্পাৰেচাৰ হাই থাকিলেও দানা নাখায়। তো সেই দুটা সমস্যাই মই পাইছোঁ আজিলৈকে মোৰ ফাৰ্মত। তো আপোনালোকে এই দুটা চিটুৱেশ্যনতে বেলেগ বেলেগ মেডিচিন ব্যৱহাৰ কৰিব লাগে। আৰু প্ৰথমতে আপোনাৰ এই বস্তুটো এটা থাৰ্মোমিটাৰ থাকিব লাগে। আৰু এটা দেখুৱাইছোঁ আপোনালোকক, এইটো এটা মই এইটো ৰাখিছোঁ এটা ডিজিটেলাইজ, যোনটো এইটো সেনেকুৱাই চেক কৰা যায়। আৰু ইয়াতো এনেকৈ শ্ব' কৰে, এইখন ডিছপ্লে দেখিছে আপোনালোকে, এইখনতে শ্ব' কৰে। তো দুয়োটাই আপোনাৰ ফাৰ্মত ৰাখিব লাগে। একচুৱেলি এটা ৰাখিলেও হয়, আপোনালোকে যোনটো ৰাখে। আৰু তাৰপিছত মই এইটো ৰখাৰ কাৰণে বেছি প্ৰেফাৰ কৰোঁ, কাৰণ ইয়াতে একচুৱেলি যিখিনি টেম্পাৰেচাৰ থাকে সেইখিনি ওলোৱা হয়। আৰু এইটো আপোনালোকে গম পাব যে আপোনাৰ যদি টেম্পাৰেচাৰটো হাই আছে তেতিয়াহ'লে আপুনি টেম্পাৰেচাৰটো ডাউন কৰাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, জ্বৰৰ মেডিচিন ব্যৱহাৰ কৰিব লাগিব। যেনেকৈ আপুনি মেলনেক্স প্লাছ ব্যৱহাৰ কৰিব পাৰে, আৰু তাৰ লগত এণ্টিবায়'টিক যেনে এনফ্লক্সিচিন, যিকোনো এনেকুৱা এণ্টিবায়'টিক আপুনি ব্যৱহাৰ কৰিব।
তো 10 কেজিত মানে 1 ml কৈ ব্যৱহাৰ কৰিব লাগে আৰু সঠিক মানে বডি ৱেট আপুনি এটা আইডিয়া কৰি ল'ব। আপোনাৰ যদি মানে ৱেট কৰা চিষ্টেম আছে তেতিয়াহ'লে ৱেট কৰি ল'ব গাহৰিটো। আৰু মেডিচিন কেইটাও দেখুৱাই আছোঁ মই একেবাৰে। আৰু আপোনালোকে গমেই পাইছে যে এইটো বস্তু নহ'লে আপোনালোকৰ কি প্ৰব্লেম হ'ব পাৰে, ভৱিষ্যতে ফাৰ্মখন মানে বহুত সমস্যাত ভুগিব পাৰে। তো সেইকাৰণে আপোনালোকে এই থাৰ্মোমিটাৰডাল মানে ডিজিটেলাইজ বা মানে আপোনাৰ পাৰা থকাটো মানে সেই দুটাৰ ভিতৰত আপোনালোকে থাৰ্মোমিটাৰ যিকোনো এটা ৰাখিব। আৰু তেতিয়াহ'লে আপুনি মানে সঠিক সময়ত মানে আপুনি চিকিৎসা কৰিব পাৰে। আৰু গাঁৱত মানে দেখা গৈছে যে বেমাৰ হোৱাৰ মানে ধৰ আজি দানা খোৱা নাই, তাৰপিছত মানে ভাবিছে কি এনে দানা খোৱা নাই, আৰু কিন্তু পাছত মানে নেক্সট দিনা ফিৰ ভেটেনেৰী মানুহ মাতিব, তাৰপিছত থাৰ্মোমিটাৰে জুখিব, তাৰপিছত ইনজেকশ্যন কৰিব, মানে চিকিৎসা কৰিব, তেতিয়ালৈকে বহুত দেৰি হৈ যায়। তো সেইকাৰণে মৰ্টেলিটি বেছি হৈ থাকে। কাৰণ সাধাৰণ জ্বৰতো গাহৰি মৰিব পাৰে। কাৰণ ASF জ্বৰ হ'লেই যে ASF হ'ব সেইটো কথা নহয়, বা জ্বৰ হ'লেই যে CSF হ'ব সেইটো কথা নহয়। কাৰণ আমি যদি মানুহৰ আজি চৰ্দি জুখাম হৈছে সেইকাৰণে আমি কৰোণা বুলিকৈ ক'লে নহ'ব নহয়। আগতেওতো চৰ্দি জুখাম আছিল। তো সেইকাৰণে আমি যদি চৰ্দি জুখাম হয় তেতিয়া কৰোণা বুলি ক'লে কেনেকৈ হ'ব। তো সেনেকুৱা হিচাপত যদি আপোনালোকে ভাবে যে মানে জ্বৰ উঠিলেই বোলে CSF বা ASF হ'ব পাৰে, তো সেইটো কথা নহয়। যদি আপোনালোকে প্ৰথমৰ পৰাই নিৰীক্ষণ কৰি আছে গাহৰিৰ যিকোনো বেমাৰ, মানে আপুনি যদি প্ৰথম ষ্টেপতে মানে ধৰিব পাৰিছে, বা সেইখিনি পায়খানাখিনি চাইও আপোনালোকে ধৰিব পাৰে, বা আজি দানা কমকৈ খাইছে, কিয় কমকৈ খাইছে, আজি চুকত মানে শুই আছে, কিয় শুই আছে, বা কঁপি আছে, বা মানে বহুত কিবা কিবি আপোনালোকে লক্ষণ আগতীয়াকৈ মানে চিমটমখিনি দেখা পাব। তো সেইকাৰণে আপোনালোকে ফাৰ্মত হমেশা মানে থাৰ্মোমিটাৰ ৰাখিব। আৰু মানে প্ৰত্যেক দিনাই আপোনালোকে দানা দিওঁতে দানা খাইছে কি নাই, তো সেইখিনি কথা আপোনালোকে নিৰীক্ষণ কৰি থাকিব। তেতিয়াহে মানে আপুনি সময়মতে যেতিয়া যিকোনো এটা বেমাৰৰ চিকিৎসা কৰা হয় তেতিয়াহ'লে মানে সেইটো ভাল হ'বই। আৰু আজিলৈকে মই গোটেইবিলাক বেমাৰে পাইছোঁ, টেম্পাৰেচাৰ ডাউন বা টেম্পাৰেচাৰ আপ। যেনেকৈ গাভীন অৱস্থাত টেম্পাৰেচাৰ ডাউন হৈছিল, মই তেতিয়াও মানে ভেটেনেৰী ডক্টৰক মাতি ইনজেকশ্যন মাৰাইছোঁ। বা মই ইনজেকশ্যনটো মই নিজে মাৰোঁ, কিন্তু সিহঁতৰ পৰিমাণটো সুধি লওঁ আৰু মেডিচিনটো সুধি লওঁ। তো সেইকাৰণে আপোনালোকেও ধৰ টেম্পাৰেচাৰটো জুখি ল'ব, তাৰপিছত ডক্টৰক আপুনি কৈ দিব, বা তেতিয়া আপোনাৰ মেডিচিনখিনি ৰাখি থ'লে তেতিয়া মানে আপুনি সহজতে আপুনি লগে লগে হেৰি কৰিব পাৰিব, মাৰিব পাৰিব। তো এইটো হৈছে মেক্সটল। আপোনালোকে দেখিছে এইটো মেক্সটল। তো এইটো বিষৰ কাৰণে হয়। এইটো 10 কেজি পাৰ ml মানে 1 ml লাগে। তো এইটো সাধাৰণতে মই বিষৰ কাৰণে ব্যৱহাৰ কৰোঁ। ধৰ যিকোনো বিষ হ'ব পাৰে, জ্বৰ হ'লে বিষটো থাকেই, বা কেতিয়াবা খাচীকৰণটো বিষ থাকে, বা কিবা কাটা চিঙা হৈছে, ক'ৰবাত কিবা দুখ পাইছে, ভৰিখন খৰাই আছে, তেতিয়া বিষৰ কাৰণে মানে আপুনি এইটো মাৰিব পাৰে। আৰু এটা আছে, এইটো হৈছে মেলনেক্স প্লাছ। তো এইটো মানে 10 কেজিত 1 ml মাৰিব লাগে। ধৰ আপুনি টেম্পাৰেচাৰটো যদি বেছি আছে 103তকৈ, তেতিয়াহ'লে আপুনি এইটো মানে 10 কেজিত 1 ml কৈ মাৰিব লাগিব। তো এইটোৱে মই সাধাৰণতে মাৰোঁ। আৰু এটা এণ্টিবায়'টিক মই ব্যৱহাৰ কৰোঁ, সেইটো হৈছে এনডফ্লক্সেচিন। এইটো লং এক্টিং লং টাইম মানে এইটো 48 ঘণ্টালৈকে কাম কৰে। সেইটো মই ব্যৱহাৰ কৰোঁ। তো এইকেইটা মেডিচিন মই সাধাৰণতে ৰাখিছোঁ। বাকী আৰু যদি কিবা প্ৰব্লেম দেখা দিয়ে তেতিয়াহ'লে মানে মোৰ ওচৰতে ভেটেনেৰী ফাৰ্মাচী আছে, বা মই যেতিয়াই গম পাওঁ যে বেমাৰ হৈছে তেতিয়াহ'লে ফাৰ্মাচীত গৈ বা মই ডক্টৰৰ পৰামৰ্শ মতে মেডিচিনখিনি ব্যৱহাৰ কৰোঁ। আৰু মই দেখুৱাইছোঁ বুলিকেই মানে আপুনি জ্বৰ হৈছে ডাইৰেক্ট মাৰি নিদিব, কাৰণ ডক্টৰক আপুনি আগতে সুধি ল'ব। তো যিকোনো ক্ষেত্ৰত মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব, মোৰ হিচাপত আৰু। তো সেইটো বাৰে বাৰে কৈছোঁ। আৰু আপুনি যদি ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে, পোৱালি যিদিনাই আনিব সিদিনাই মানে এই থাৰ্মোমিটাৰডাল আপুনি মানে 100% কিনিব, নহ'লে ভৱিষ্যতে আপুনি সমস্যাৰ সন্মুখীন হৈ থাকিব। তো এনেকৈয়ে মানে আপুনি ফাৰ্মখন বচাই ৰাখিব পাৰিব। আৰু পাৰিলে আপোনালোকে ইনজেকশ্যন পুছ কৰাৰ কাৰণে প্ৰশিক্ষণ লোৱাৰ ব্যৱস্থা কৰক। মানে যিখিনি আমাৰ প্ৰশিক্ষণ আছে সেইখিনি প্ৰশিক্ষণ আপুনি ল'লে ভাল হ'ব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আজিৰ ভিডিঅ'টোত মানে যদি ভাল লাগিছে তেতিয়াহ'লে আপুনি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু বন্ধুলৈকে মানে শ্বেয়াৰ কৰি দিব, যাতে আমাৰ নতুন প্ৰজন্মই আজি কি হৈছে গাহৰি পালন আহিছে আৰু 1 বছৰ পাছত গাহৰিটো মৰি গ'ল, তাৰপিছত বাদ দিলে। তো সেনেকুৱা যাতে নহয়। আৰু যোৱা ভিডিঅ'টোত যিখিনি ভেকচিনেশ্যনৰ কথা কৈছিলোঁ সেইখিনি আপোনালোকে বহুত ইম্পৰ্টেণ্ট মানে সেইখিনি কৰিব। আৰু এইটো সময়ত মানে কি হয়, CSFৰ সময় হয়, মানে ক্লাছিকেল সোৱাইন ফিভাৰ। সেই দুটাৰ লক্ষণ একেই হয়, কিন্তু আজিকালি ক্লাছিকেল সোৱাইন ফিভাৰ হ'লেও মানে ASF বুলি ধৰা হয়। যদি আপুনি ভেকচিন মৰা নাই, CSF হৈছে, তো 100% মৰ্টেলিটি হ'ব, তাতে কোনো মানে আপুনি মানে বচাব নোৱাৰিব। তো সেইকাৰণে
CSF হ'লেও মানুহে ASF বুলি ভাবে। আজিকালি ফেচবুকত যিকেইটা মই পোষ্ট দেখা পালোঁ সেইকেইটা CSFও হ'ব পাৰে। ASF আপুনি যেতিয়া পৰীক্ষাগাৰত আমাৰ যিটো NRCP ৰাণীত পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পাছতহে ৰিজাল্টটো ওলোৱাৰ পাছতহে আপুনি কনফাৰ্ম হয়কৈ মানে ফেচবুকত দিব যে CSF আছিল না ASF আছিল। তো সেইকাৰণে আপুনি ভেকচিনকেইটা কৰিব আৰু এইটো সময়ত মানে আপুনি ভেকচিনকেইটা কৰিলে আপোনাৰ গাহৰিখিনি বাচি থাকিব। আৰু সকলোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।